মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আজিৰ পাঠটো প্ৰথমৰ পৰা শেষলৈকে ভালকৈ মন দি শুনিবা, উপলব্ধি কৰিবলৈ চেষ্টা কৰিবা। যেতিয়াই কবিতা এটা পঢ়া হয়, যেতিয়াই গান এটা শুনা হয়, তেতিয়া তাক উপলব্ধি নকৰিলে আচল অৰ্থটো আমি বুজি পোৱাত অসুবিধা হয়। সেয়েহে এই কবিতাটো এটা গীতি কবিতা যিহেতু, গতিকে তোমালোকক মই আশা কৰিম এই কবিতাটো খুব ভালকৈ ফিল কৰিবলৈ শিকিবা, খুব ভালকৈ ফিল কৰিবলৈ ট্ৰাই কৰিবা। চ' আজি যিটো কবিতা আলোচনা কৰিম, কবিতাটোৰ নাম হৈছে লিড কাইণ্ডলি লাইট, কম্প'জড বাই জন হেনৰী নিউমেন। তো কবিতাটো লিড কাইণ্ডলি লাইট, লিড মানে আমাক লিড কৰা, লৈ যোৱা, আগুৱাই লৈ যোৱা। কাইণ্ডলি লাইট, এই কবিতাটোত কাইণ্ডলি লাইট মানে ভগৱানৰ আশীষ বুজোৱা হৈছে, যাৰ জৰিয়তে আমাক আগুৱাই লৈ যাব পাৰি। তো এই ধুনীয়া কবিতাটো ৰচনা কৰিছে জন হেনৰী নিউমেন। ঠিক আছে, তো চোৱাচোন আমি কবিজনৰ বিষয়ে অকণমান জানি লওঁ। ছেইণ্ট জন হেনৰী নিউমেন, এই কবিজনাৰ জন্ম হৈছিলে ইংলেণ্ডৰ লণ্ডন চহৰত, আৰু ইংলেণ্ডতে ডাঙৰ দীঘল হৈ তেওঁ তাতে থিয়লজিয়ান আৰু কবি হিচাপে বিখ্যাত হৈছিলে। থিয়লজিয়ান মানে ধৰ্মীয় গুৰু, ধৰ্মীয় নীতি নিৰ্দেশনা, ধৰ্মীয় ফিলচফি, এইবিলাকৰ ওপৰত তেওঁৰ পাণ্ডিত্য আছিলে, আৰু তেওঁ ইংৰাজ কবি হিচাপে তেওঁ জনাজাত হৈ পৰিছে। তেওঁ ৰোমান কেথলিক চাৰ্চৰ গীৰ্জাৰ তেওঁ পুৰোহিত আছিলে, আৰু শেষত তেওঁৰ পাণ্ডিত্যৰ বাবে তেওঁ ৰোমান কেথলিকৰ কাৰ্ডিনেল হিচাপেও নিয়োজিত হৈছে। তো তেওঁ বিভিন্ন পুথি ৰচনা কৰিছে, তাৰে ভিতৰত বিখ্যাত পুথিখন তেওঁৰ অট'বায়োগ্ৰাফী, আত্মজীৱনীমূলক গ্ৰন্থ হয়, সেইখন এপ'লজিয়া প্ৰ' ভিটা চোৱা এইখন, আৰু গ্ৰামাৰ অফ এছেণ্ট তেওঁ লিখিছে, আৰু কিছুমান খুব ভাল কবিতা লিখিছে। সেই কবিতাসমূহৰ ভিতৰত দ্য পিলাৰ অফ ক্লাউড, এইটো যে দেখা পাইছা দ্য পিলাৰ অফ ক্লাউড, এই পিলাৰ অফ ক্লাউড নামৰ কবিতা পুথিৰ পৰাই তোমালোকৰ এই পাঠটি, এই কবিতাটি লিড কাইণ্ডলি লাইট উঠাই অনা হৈছে। তো আমি নেক্সট শ্লোকলৈ যাম, কবিতাটোৰ বিষয়ে অকণমান জানিম। লিড কাইণ্ডলি লাইট ইজ এ হিম, হিম মানে স্তুতিমূলক গীত। স্তুতিমূলক গীত মানে যিবিলাক গীত বা কবিতা ভগৱান বা ঈশ্বৰক উদ্দেশ্যি লিখা হয়, ভগৱান বা ঈশ্বৰক প্ৰশংসাৰ উদ্দেশ্যেৰে লিখা হয়, সেইবিলাকক স্তুতিমূলক কবিতা নাইবা ইংৰাজীত হিম বুলি কোৱা হয়। হিম, এইটো হিম বুলি কোৱা হয়। যিবিলাক কবিতা ভগৱান বা ঈশ্বৰক প্ৰশংসাৰ কাৰণে লিখা হয়, সেই কবিতাবোৰকে ইংৰাজীত হিম বুলি কোৱা হয়। আৰু এই লিড কাইণ্ডলি লাইট নামৰ কবিতাটো এটা স্তুতিমূলক কবিতা, আৰু এই কবিতাটো লিখা হৈছিলে 1833 খ্ৰীষ্টাব্দ চনত। এইটো বুজিবৰ কাৰণে ট্ৰাই কৰিবা। কবিগৰাকীয়ে ইটালীলৈ গৈছিল। ইংলেণ্ডৰ পৰা ইটালী এটা সুদূৰ পথ, এটা জলৰাশিৰ পথ, তেতিয়া নৌ জাৰ্ণিয়ে আছিলে, মানে নদীৰেই জাৰ্ণি কৰিব লগা হৈছিল। তো সেই সময়ত ইটালীৰ পৰা তেওঁ ঘৰ অভিমুখে আহোঁতে তেওঁ চিচিলি নামৰ এটা সাগৰীয় দ্বীপত জাহাজখন ৰাখিব লগা হৈছিল, ৰখাই দিব লগা হৈছিল। কাৰণটো আছিল, এই চিচিলি দ্বীপ যেতিয়াই পাইছে তেতিয়া তেওঁৰ বৰকৈ টান বেমাৰত পাইছে। সেইখিনি মই এনেকৈ লিখিছোঁ, অন ৰিটাৰ্ণিং ফ্ৰম ইটালী
while in Sicily, এই সিসিলিটোলে সিসিলি এটা সাগৰীয় দ্বীপ সিসিলি যেতিয়া পাইছে he was taken seriously ill and on his recovery he waited for his ship in Palermo for 3 weeks 3 সপ্তাহ ধৰি জাহাজখন তাতেই ৰখাই থব লগা হৈছিল তো তেনেকুৱা এটা সময়ত যাত্ৰা পথত যেতিয়া টান বেমাৰে পাইছে নিশ্চয় তেওঁ হতাশাত ভুগিছে তেওঁৰ জীৱনলৈ যেন অমানিশা নামি আহিছে চাৰিওফালে যেন আন্ধাৰ দেখিছে so তেনেকুৱা এটা পৰিস্থিতিত he was mentally the poet was captured in a gloom and trouble and darkness so he felt helpless তেওঁ অসহায় অনুভৱ কৰিছিল তেনেকুৱা এটা পৰিস্থিতিত তেওঁ অসহায় অনুভৱ কৰিছিল চাৰিওফালে যেন তেওঁ আন্ধাৰে ঘেৰি ধৰিছে হতাশায় যেন ঘেৰি ধৰিছে তো তেনেকুৱা এটা সময়ত কবিয়ে ভগৱানক আপিল কৰিছে ভগৱানক প্ৰাৰ্থনা কৰিছে যে তুমি মোক এই জটিলতাৰ পৰা এই হতাশাৰ পৰা এই আন্ধাৰৰ পৰা তুমি মোক পোহৰলৈ লৈ গ'লা তুমি মোক এটা ভাল জীৱনলৈ লৈ গ'লা যিটো জীৱনত তোমাৰ আশীষ থাকিব যিটো জীৱন আমাৰ কাম্য জীৱন প্লিজেন্ট লাইফ সেই বিউটিফুল লাইফ তুমি মোক দিয়া এনেকুৱা এটা অৰ্থতে এই কবিতাটো লিখা হৈছে নিশ্চয়কৈ তোমালোকে বুজি পাইছা যে কবিগৰাকী এটা সময়ত জাৰ্নিৰ সময়ত যেতিয়া অস্বস্তি হতাশা নিৰাশা আন্ধাৰ নামি আহিছিল ঠিক তেনেকুৱা এটা সময়ত ভগৱানক স্মৰণ কৰি ভগৱানৰ পৰা আশীষ বিচাৰি এই কবিতাটো তেওঁ লিখিছে নিশ্চয় ভাল লাগিব চোৱাচোন কবিতাটোৰ 3টা প্যাৰাগ্ৰাফ আমি পঢ়িম ইয়াত 3টা প্যাৰাগ্ৰাফ দিয়া আছে তো তাৰ আগতে কবিতাটোৰ এটা মিনিং কবিতাটোৰ এটা থিম প্ৰকাশ কৰিবৰ কাৰণে এটা মই পিকচাৰ দি মই এটা ট্ৰাই কৰিছো যে চাৰিওফালে আন্ধাৰ কেউফালে হতাশা তাৰে মাজত অকমান যেন ওপৰত ভগৱান সদৃশ কিবা এটা পোহৰ আছে সেইফালে চাই কবিয়ে নিজক মুক্তি বিচাৰিছে তো ইয়াতে মই লিখিছো the poet was in a gloom and trouble কবি এটা অন্ধকাৰ পৰিৱেশত আবদ্ধ হৈছিল তো he felt helpless তেওঁ অসহায় অনুভৱ কৰিছিল আৰু কবিয়ে ভগৱানক উদ্দেশ্যি তেওঁ কিছু কথা কৈছে এইটোই কবিতাটোত 3টা লাইন ইয়াত দিয়া আছে কবিতাটোত আসলতে 4টা লাইন তিনিটা স্টেঞ্জা দিয়া আছে আসল কবিতাটোত 4টা স্টেঞ্জা আছিল কিন্তু ইয়াত 3টা স্টেঞ্জা দিয়া আছে এই 3টা স্টেঞ্জা আমি এটা কৈ পঢ়িম চোৱাচোন this is the first stanza and this is second stanza and this is third stanza first stanza প্ৰথম স্তবকত কবি জন হেনৰি নিউম্যানে ভগৱানক প্ৰাৰ্থনা কৰিছে যে মোক ইয়াৰ পৰা এই হতাশা নিৰাশা বা আন্ধাৰৰ পৰা মোক পোহৰৰ বাট দেখুৱাই দিয়া আৰু সেকেন্ড ষ্টেঞ্জাটো কবিয়ে নিজৰ দুখ স্বীকাৰ কৰিছে যে তেওঁ আগতে এনেকুৱা নাছিল ভগৱানক প্ৰাৰ্থনা কৰা নাছিল তেওঁ নিজৰ দুখ স্বীকাৰ কৰিছে আৰু থাৰ্ড ষ্টেঞ্জাটো তেওঁ বিশ্বাস ৰাখিছে যে ভগৱানে নিশ্চয় তেওঁ সহায় কৰিব যেনেকৈ আগতেও সহায় কৰি আহিছে তো আমি অকমান ডিটেইলছ পঢ়িব খুজিম চোৱাচোন ফাৰ্স্ট প্যাৰাগ্ৰাফত চোৱা হয়তো ইয়াত তোমালোকে স্পষ্টকৈ ভিডিঅ'টো দেখা পোৱা নাই আখৰখিনি সেইকাৰণে it would be better if you open your textbook তোমালোকে কিতাপখন উলিয়াই ল'ব পাৰা এইখিনি সময়ত তো কিতাপত তোমালোকে ভালকে লাইন বাই লাইন চোৱা লিখা আছে লিড মোক আগুৱাই লৈ বলা কাইণ্ডলি লাইট স্বৰ্গীয় পোহৰেৰে তোমাৰ কৃপা দৃষ্টিৰে তোমাৰ কৃপাৰে মোক আগুৱাই লৈ বলা amid the encircling gloom amid means মই তাতে লিখিছো amid means মাজত মানে in between নাইবা in middle of amid means
মাজত the encircling gloom encircling মানে চাৰিওফালৰ পৰা ঘেৰি ধৰা gloom মানে অন্ধকাৰ gloom মানে আন্ধাৰ তো চাৰিওফালৰ পৰা যেন আন্ধাৰে মোক ঘেৰি ধৰিছে lead kindly light amid the encircling gloom চাৰিওফালৰ পৰা যেন মোক আন্ধাৰে ঘেৰি ধৰিছে তুমি তোমাৰ কৃপা দৃষ্টিৰে তোমাৰ কৃপাৰ পোহৰেৰে মোক আগুৱাই লৈ বলা lead thou me on thou means you তুমি lead thou me on তুমি মোক আগুৱাই লৈ বলা so the night is dark ৰাতিটো অন্ধকাৰ and I am far from home আৰু মই ঘৰৰ পৰা বহুত দূৰত আছো হোম ক'ত আছিল কবিৰ ঘৰ লণ্ডনত ইংলেণ্ডৰ লণ্ডনত আৰু তেওঁ এতিয়া উপস্থিত আছে বৰ্তমান সিচিলি নামৰ নদী দ্বীপত গতিকে সেই নদী দ্বীপটোৰ পৰা তেওঁৰ ঘৰ বহুত দূৰত আছে এইটো হৈছে ইয়াৰ আবিধানিক অৰ্থ কিন্তু ইয়াত আৰু এটা অৰ্থ লুকাই আছে if we see spiritually আমি যদি আধ্যাত্মিক দৃষ্টিভংগীৰে চাওঁ তেতিয়াহ'লে মানুহৰ আচল ঘৰ ক'ত হয় মৃত্যুৰ পিছত ভগৱানৰ তাত স্বৰ্গত তো তেওঁ কৈছে যে মোৰ আচল ঘৰটো বহুত দূৰত আছে ইয়াত দুটা অৰ্থই প্ৰকাশ কৰিছে তেওঁৰ আচল ঘৰ লণ্ডনত আছে সেইটো বহুত দূৰত আছে আৰু যদি আমি আধ্যাত্মিক দৃষ্টিভংগীৰে চাওঁ তেতিয়াহ'লে আমি নিশ্চয়কৈ ক'ব লাগিব যে তেওঁৰ আচল ঘৰটো নিশ্চয়কৈ দূৰত আছে সেয়ে তেওঁ কৈছে the night is dark ৰাতিটো অন্ধকাৰ and I am far from home আৰু মই ঘৰৰ পৰা বহুত দূৰত আছো lead thou me on তুমি মোক লৈ বলা ভগৱান তুমি মোক লৈ বলা keep thou my feet তুমি মোৰ ভৰিজোৰ লৈ যোৱা I do not ask to see the distant scene I do not ask to see the distant scene মই দূৰ scene মানে দৃশ্য distant ইয়াৰ adjective সেই দূৰৰ দৃশ্যবোৰ চাবলৈ মই তোমাক নুখুধো one step one step মানে এটা খোজ enough for me মোৰ কাৰণে এটা খোজেই enough sufficient enough means sufficient যথেষ্ট so one step enough for me মোৰ কাৰণে এটা খোজেই যথেষ্ট so ইয়াত কোৱা হৈছে এনেকে keep thou my feet তুমি মোৰ ভৰিজোৰ চলাই নিয়া I do not ask to see the distant scene মই দূৰৰ দৃশ্যবোৰ চাব নাযাওঁ চাবলৈ মই নুখুধো one step enough for me মোৰ কাৰণে এখোজেই যথেষ্ট তুমি মোক এখোজ মাত্ৰ আগুৱাই নিয়া নিশ্চয় তোমালোকে বুজি পাইছা এই প্যাৰাগ্ৰাফটো আমি নেক্সট প্যাৰাগ্ৰাফলৈ যাম চোৱাচোন নেক্সট প্যাৰাগ্ৰাফত কৈছে এইখিনি সময়ত তেওঁ ভগৱানক কাকুতি মিনতি কৰিছে প্ৰাৰ্থনা কৰিছে যে মোক আগুৱাই লৈ বলা মোক এখোজ মাত্ৰ আগুৱাই লৈ বলা মোৰ ঘৰ বহুত দূৰ ৰাতিটো আন্ধাৰ হৈছে তাৰ মাজৰ পৰা মোক এখোজ মাত্ৰ আগুৱাই লৈ বলা এনেকে কাকুতি মিনতি কৰিছে আৰু সেকেন্ড প্যাৰাগ্ৰাফটোত চোৱাচোন বাৰু কি কৈছে সেকেন্ড প্যাৰাগ্ৰাফটোত কৈছে I was not your thus মই কেতিয়াও এনেকুৱা নাছিলো I was not even thus মই কেতিয়াও এনেকুৱা নাছিলো nor prayed আৰু কেতিয়াও মই প্ৰাৰ্থনা কৰা নাছিলো prayed মানে প্ৰাৰ্থনা nor prayed আৰু কেতিয়াও মই প্ৰাৰ্থনা কৰা নাছিলো that thou shouldst lead me on যে তুমি thou মানে তুমি যে তুমি মোক আগুৱাই লৈ বলা বুলি মই কেতিয়াও প্ৰাৰ্থনা কৰা নাছিলো মই আগতে এনেকুৱা কেতিয়াও নাছিলো আৰু তুমি মোক আগুৱাই লৈ যোৱা বুলি মই প্ৰাৰ্থনাও কোনোদিন কৰা নাছিলো I loved to choose and see my path I love to choose মানে পছন্দ কৰা choose মানে কি পছন্দ কৰা so I loved to choose and see my path মই ভাল পাইছিলো মোৰ পথ মই বাছি লবলৈ মই ভাল পাইছিলো I love to choose and see my path মই মোৰ পথটো বাছি লবলৈ ভাল পাইছিলো
But now lead thou me on. কিন্তু এতিয়া তুমি মোক লৈ বলা। আকৌ অকণমান ইয়াৰ পৰা যাব খুজিম। I was not ever thus nor prayed that thou shouldst lead me on. I love to choose and see my path, but now lead thou me on. মই আগতে এনেকুৱা কেতিয়াও নাছিলোঁ আৰু তুমি মোক আগুৱাই লৈ যাব লাগে বুলি মই কেতিয়াও প্ৰাৰ্থনা কৰা নাছিলোঁ। মই মোৰ পথ নিজে বাছি লৈছিলোঁ। কিন্তু মই এতিয়া তোমাক প্ৰাৰ্থনা কৰিছোঁ যে এতিয়া তুমি মোক লৈ বলা, এতিয়া তুমি মোক আগুৱাই লৈ বলা। I loved the garishte. I loved the garishte. Garishte means garish শহীদে পাৰ্থিৱ সুখ য'ত পোৱা যায়, যেনেকুৱা পৰিস্থিতি পৰিৱেশত পাৰ্থিৱ সুখ পোৱা যায়, আধ্যাত্মিকতাৰ কথা নাই, ৰিলিজিয়াছ কথা নাই, যিটো দিনত পাৰ্থিৱ সুখ, নাচ গান, মনে বিচৰা বস্তু য'ত পোৱা যায় সেইটো কোৱা হৈছে গেৰিছ ডে, শ্বহী ডে। তো আই লাভড দ্য গেৰিছ ডে। মই শ্বহী দিনবিলাক, মই পাৰ্থিৱ সুখৰ দিনবিলাক মই পচন্দ কৰিছিলোঁ, মই ভাল পাইছিলোঁ। এণ্ড স্পাইট অফ ফিয়াৰ্ছ, আৰু মই কোনো ভয় কৰা নাছিলোঁ, প্ৰাইড ৰুলড মাই উইল। মোৰ ইচ্ছাক মোৰ অহংকাৰে শাসন কৰিছিল, মই ইচ্ছামতেই কাম কৰিছিলোঁ, মই অহংকাৰী আছিলোঁ। তাৰমানে কবিগৰাকীয়ে স্বীকাৰ কৰিছে তেওঁ অহংকাৰী আছিলে, কোনো দিন প্ৰাৰ্থনা কৰা নাছিলে, কিন্তু আজি তেওঁক লৈ যাব লাগে বুলি তেওঁ কৈছে। চোৱা, আই লাভ দ্য গেৰিছ ডে। মই পাৰ্থিৱ সুখ থকা দিনবোৰ মই ভাল পাইছিলোঁ। এণ্ড স্পাইট অফ ফিয়াৰ্ছ, মই কোনো ভয় কৰা নাছিলোঁ। প্ৰাইড ৰুলড মাই উইল, আৰু অহংকাৰে মোৰ ইচ্ছাক শাসন কৰিছিল। Remember not past years. Remember not past years. সেই অতীতৰ দিনবোৰ মই মনত পেলাব খোজা নাই, ৰিমেম্বাৰ মানে মনত পেলোৱা, নট পাষ্ট ডেজ, সেই অতীতৰ দিনবোৰ মই মনত নেপেলাওঁ আৰু। চ' এই দ্বিতীয় পেৰাগ্ৰাফত কবিয়ে নিজৰ দুখখিনি, যে আগতে কেতিয়াও প্ৰাৰ্থনা কবিয়ে কৰা নাছিল, পাৰ্থিৱ সুখ থকা দিনবোৰ ভাল পাইছিল, তেওঁ অহংকাৰী আছিল বুলি কৈছে। তো তেনেকুৱা এটা পৰিৱেশত তেওঁ স্বীকাৰ কৰিছে যে কবিজনৰ দুখখিনি তেওঁ স্বীকাৰ কৰিছে। আৰু থাৰ্ড পেৰাগ্ৰাফটো কবি আশাবাদী, যে তথাপিও ভগৱানে তেওঁক আগৰ পৰাই চাইছে আৰু এতিয়াও চাব, তেনেকুৱা এটা আশাৰে, এটা অপটিমিষ্টিক ভিউৰে কবিয়ে আগবাঢ়িছে থাৰ্ড ষ্ট্ৰেঞ্জাৰলৈ। চোৱা, so long thy power has blessed me. blessed মানে BLEST লিখা আছে, এইটো আগৰ দিনত ইংৰাজী, ইয়াক আমি ব্লেছড, BLESSED সেনেকৈ আমি লিখিম ব্লেছড। so long thy power has blessed me. বহুত আগৰ পৰাই তোমাৰ শক্তিয়ে, তোমাৰ কৰুণাই, তোমাৰ কৃপাই মোক সহায় কৰি আছে, মোক আশীৰ্বাদ পুষ্ট কৰিছে। sure it still will lead me on. আৰু মই নিশ্চিত যে এতিয়াও তোমাৰ আশীৰ্বাদেই মোক আগুৱাই লৈ যাব। নিশ্চয় ধৰিব পাৰিছা কবিগৰাকী কিমান আশাবাদী, যে so long thy power has blessed me. কেতিয়াৰ পৰাই তোমাৰ কৃপাই মই আশীৰ্বাদ পুষ্ট হৈ আছো। sure it still will lead me on. আৰু নিশ্চিত যে তোমাৰ আশীৰ্বাদে মোক এতিয়াও আগুৱাই লৈ যাব। অভাৰ, O'ER, ইয়াত ভিটো সাইলেন্ট হৈ আছে, ইয়াত আমি ভি ধৰি ল'ব লাগিব পঢ়োতে। অভাৰ মুৰ এণ্ড ফেন, মুৰ মানে চনপৰা মাটি, ৱেষ্টলেণ্ড, মই ইফালে লিখি দিছোঁ। মুৰ মিন্স ৱেষ্টলেণ্ড, য'ত মানে বন জংঘলেৰে ঘেৰা মাটি, য'ত খেতি পথাৰ কৰা, খেতি কৰা নহয়, তেনেকুৱা মাটি। অভাৰ মুৰ এণ্ড ফেন, ফেন মানে জলাশয়, ল'লেণ্ড, য'ত পানী সদায় সঘনাই ফ্লাড হ'ব পাৰে, পানী জমা হৈ থাকিব পাৰে, তেনেকুৱা এটা লেণ্ড। ফেন মানে দ মাটি, য'ত পানী জমা হৈ থাকে। তো কৈছে অভাৰ মুৰ এণ্ড ফেন, যাত্ৰা পথত তেওঁ যে যাত্ৰা কৰি আছে, তেনেকুৱা যাত্ৰা পথত এটা চনপৰা মাটি নাইবা জলাশয়, অভাৰ ক্ৰেগ এণ্ড টৰেণ্ট,
ক্ৰেক মিন্স তোমাক লক্ষ্য কৰি এইফালে মই অৰ্থবিলাক লিখি দিছো বক্সত সো ক্ৰেক মানে হিলি এৰিয়া ৰক ফেস ওখৰা মুখৰা ৰাস্তা টৰেন্ট মানে খৰস্ৰোতা নদী খৰস্ৰোতা stream a fast moving stream means torrent তো ক্ৰেক মানে কি ক্ৰেক মানে হৈছে ওখৰা মুখৰা হিলেৰে থকা ৰাস্তা আৰু টৰেন্ট মানে হৈছে এটা খৰস্ৰোত খুদ বা নদী তো যাত্ৰা পথতেও কৈছে over moor and fen over crag and torrent যাত্ৰা পথত মানে চনপৰা মাটি উখ নাইবা জলাশয় over crag পৰ্বতীয়া নাইবা খৰস্ৰোতা খুদ এইবিলাক হৈ আছে মোৰ জীৱনত মানে কবিৰ জীৱনত যেন কবিৰ যাত্ৰা পথত কবিৰ জীৱন পথত যেন তেনেকুৱা এটা জটিল পৰিস্থিতি আগুৱাই আহিছে আৰু still the night is gone আৰু ৰাতি পুৱালৈকে তেওঁ আচলতে জীৱনৰ যিখিনি দুখময় সময় যিখিনি অসুখীয়া সময় জীৱনৰ যিখিনি দুখময় সময় সেইখিনি ৰাতিৰ লগত ইয়াত তুলনা কৰা হৈছে till the night is gone আৰু ৰাতি শেষ হোৱালৈকে and with the morn মানে morning ৰাতিপুৱা morn মানে কি morning so and with the morn ৰাতিপুৱালৈকে কি হ'ব those angel faces smile হো দেৱদূত সদৃশ দেৱদূত বিলাক মিচিকিয়াই হাঁহিব কিমান আশাবাদী কবি ইমান এটা হতাশাজনক পৰিস্থিতিত থাকিও কবিয়ে ইয়াত কিমান ধুনীয়াকৈ আশাবাদী যে ৰাতি পুৱাৰ লগে লগে যেতিয়াই ৰাতি পুৱাব যেতিয়াই আন্ধাৰ গুচি যাব তেতিয়াই দেৱদূতবোৰ আহিব আৰু মিচিকিয়াই হাঁহিব which I have loved long since মই যেটো বহুত আগৰ পৰাই মই ভাল পাওঁ which I have loved long since মই যেটো বহুত আগৰ পৰাই ভাল পাওঁ and lost a while মই মাত্ৰ কিছু সময়ৰ কাৰণে and lost মই হেৰুৱাইছিলো a while মই কিছু মুহূৰ্তৰ কাৰণে মই এটো হেৰুৱাইছো সেই যে হাঁহিটো হেৰুৱাইছে সেই হাঁহিৰ কথা কৈছে কোন হাঁহি ইয়াত এটা কথা মন কৰিবলগীয়া কথা আছে ইয়াত দুটা অৰ্থ ইয়াতেও লুকাই আছে যেনেকৈ far from home বুলি কৈছিল তাতেও দুটা অৰ্থ আছিল ইয়াতেও ঠিক দুটা অৰ্থ আছে এই অৰ্থটোক আমি চাব লাগিব এটা হৈছে আবিধানিক অৰ্থ যে এঞ্জেল বিলাক যেতিয়া ৰাতি পুৱাব তেতিয়া স্বৰ্গীয় দূত আহিব ধুনীয়াকৈ হাঁহিব যেটো কবিয়ে খুব ভাল পায় আৰু হেতু অকমান সময়ৰ কাৰণে তেওঁ হেৰুৱাইছে ঠিক সেই কথাটোৱে কবিৰ ব্যক্তিগত জীৱনৰ লগত ইয়াত আমি এটাচ কৰিব পাৰোঁ যি সময়ত এই কবিতাটো ৰচনা কৰিছিল 1833 চনত তাৰ 4-5 বছৰ আগতে কবিয়ে তেখেতৰ সিস্টাৰ খুব ভাল পাইছিল খুব অ্যাটাচড আছিল সেই সিস্টাৰ গৰাকীৰ মৃত্যু হৈছিল গতিকে ইয়াত সেই সিস্টাৰ গৰাকীৰ কথাও কোৱা হৈছে যেন আমি উপলব্ধি কৰিব পাৰোঁ কেনেকৈ and with the morn those angel faces smile which I have loved long since মই যেটো বহুত আগৰ পৰাই মই ভাল পাইছিলো এই হাঁহি হয়তো ইয়াত নিজৰ ভণ্টিকো মনত পেলাইছে and lost a while আৰু মই কিছু মুহূৰ্তৰ কাৰণে হেৰুৱাইছো তো যিয়ে নহওক এই থাৰ্ড প্যাৰাগ্ৰাফটো আকৌ এবাৰ চোৱা so long thy power has blessed me sure it still will lead me on যে আগৰ পৰাই তোমাৰ আশীৰ্বাদৰে মই আশীৰ্বাদ পুষ্ট হৈ আছো আৰু মই আশা কৰিছো এতিয়াও তোমাৰ আশীৰ্বাদে মোক আগুৱাই লৈ যাব over moor and fen over crag and torrent till the night is gone যে বন জঙ্গলে আবৰা নাইবা জলাশয় নাইবা পৰ্বতৰ ওখৰা মুখৰা ৰাস্তা নাইবা খৰস্ৰোতা নদী যিয়ে নাথাকক till the night is gone ৰাতিটো শেষ হ'ব বা শেষ হোৱালৈকে and with the morn যেতিয়াই ৰাতি পুৱাব those angel faces smile তেতিয়াই দেৱদূতবোৰ আহি ধুনীয়াকৈ মিচিকিয়াই হাঁহিব আৰু যেটো মই খুব আগৰ পৰাই মই ভাল পাওঁ and lost a while
আৰু মই কিছু মুহূৰ্তৰ কাৰণে মই এইটো হেৰুৱাইছোঁ। কবিতাটো নিশ্চয় তোমালোকৰ ভাল লাগিছে। চ' কবিতাটো ফিল কৰিব ট্ৰাই কৰিবা যে কবিগৰাকীয়ে এটা নিৰ্দিষ্ট জাগাত তেওঁ আবদ্ধ হৈ গৈছিল, তেওঁ মানসিকভাৱে ভাৰাক্ৰান্ত হৈ গৈছিল, তেওঁ চাৰিওফালে যেন আন্ধাৰ দেখিছিল, জীৱনত যেন হতাশা নামি আহিছিল। তেনেকুৱা এটা সময়ত কবিয়ে লিড কাইণ্ডলি লাইট বুলি এই কবিতাটো লিখিছে, ভগৱানক উদ্দেশ্যি লিখিছে। প্ৰথম পেৰাগ্ৰাফটোত ভগৱানক কাকতি কৰিছে, নেক্সট পেৰাগ্ৰাফটোত তেওঁ নিজৰ দুখ স্বীকাৰ কৰিছে, আৰু থাৰ্ড পেৰাগ্ৰাফটোত তেওঁ বিশ্বাস ৰাখিছে ভগৱানক। এইখিনিতে এই কবিতাটোৰ অৰ্থ আমি বুজি পাবলৈ ট্ৰাই কৰিব লাগিব। আশা কৰিছোঁ সকলোৱে কবিতাটো ভালকৈ বুজি পাইছা। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকনত দবাই দিবা যাতে নেক্সট ক্লাছবোৰ তোমালোকে সোনকালে পোৱা। ত' থেংক ইউ, হেভ এ গ্ৰেট ডে।